আজি সমগ্ৰ অসমৰে মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আজিৰ এই সাংবাদিক মেল প্ৰত্যক্ষভাৱে চাই থকা মোৰ মন্ত্ৰীসভাৰ সদস্যসকল, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ অধ্যক্ষসকল, অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই আঁচনি যাক উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে মোৰ অতিকে মৰমৰ ছাত্ৰীসকল। 2017-18 চনত যেতিয়া মই অসমৰ বিত্তমন্ত্ৰী হৈ আছিলোঁ, তেতিয়াৰ পৰা আমাৰ চৰকাৰৰ বাজেটত আমি চেষ্টা কৰিছিলোঁ যে 18টা বিশেষ আঁচনি যিকোনো মুহূৰ্ততে যাতে ৰাজ্যত ৰূপায়ণ হৈ থাকে আৰু তাক আমি অষ্টাদশ মুকুতাৰ উন্নয়নী মালা বুলি অভিহিত কৰিছিলোঁ। এই আঁচনিৰ ধাৰণাটো হ'ল যে কোনোবা এখন আঁচনি শেষ হৈ যায় বা চৰকাৰে বিভিন্ন কাৰণত তাক পৰিৱৰ্তন কৰে আৰু নতুন আঁচনি 18খন বা পুৰণা নতুন মিলি 18খন আঁচনি যিকোনো সময়তে আমাৰ অসমত যাতে ৰূপায়িত হৈ থাকে। এইবাৰো বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই যি বাজেট প্ৰস্তুত কৰিছিলে তাত এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ধাৰণাটো ব্যক্ত কৰিছিলে আৰু এখন নতুন আঁচনি তাত লৈ অহা হৈছিলে নিযুত মইনা আঁচনি। নিযুত মানে আমি কি বুজি পাওঁ? 10 লাখ আৰু মইনা মানেও আমি বুজি পাওঁ যে আমাৰ কণ শিশুসকল, অৰ্থাৎ 10 লাখ মইনাক সামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছত এই আঁচনিখনে কিমান প্ৰাসংগিক হ'ল, ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে। আমি যি 10 লাখ ছাত্ৰীৰ কথা কৈছোঁ, যদি এই বছৰ আমি অসমতে আঁচনিটো আৰম্ভ কৰোঁ, 10 লাখ হিতাধিকাৰী পাবলৈ প্ৰায় 4 বছৰ ইয়াক সময় লাগিব। অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেইদিনাখনহে ই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব। অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম। এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা। সাধাৰণতে আমি দেখা পাওঁ যে আমাৰ যিটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2019-21, ইয়াত এটা কথা কোৱা হৈছে যে 20ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ 31.8% ছোৱালীয়ে ইয়াতে সন্তানৰ মাতৃ হৈছে। যদি 20ৰ পৰা 24 বছৰ বয়সৰ 31% ছোৱালী সন্তানৰ মাতৃ হৈছে, স্বাভাৱিকতে তেওঁলোকৰ বিবাহ 18 বছৰৰ আগতে হ'ব লাগিব আৰু বেচিকেলি 18ৰ পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী 31.8% ছোৱালী বিবাহপাশত আবদ্ধ হয়। ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিক্টিম হয়। অৰ্থাৎ যেতিয়া ছোৱালী সোনকালে বিয়া হয়, এটা সংসাৰ চলাবৰ কাৰণে যিটো মেচিউৰিটি লাগে সেই মেচিউৰিটিটো নথকা বাবে
স্বাভাৱিকতে পৰিয়ালত গৈ এটা প্ৰত্যাহ্বানমূলক পৰিৱেশৰ সন্মুখীন হয় পৰিয়ালৰ যিটো বোৱাৰীৰ প্ৰতি পৰিয়ালৰ যিটো আকাংক্ষা তাক পূৰণ কৰিব নোৱাৰাৰ ফলত বহু সময়ত ঘৰুৱা হিংসাৰ শিকাৰ হয় আৰু আমি ইয়াকো দেখা পাওঁ যে বাল্য বিবাহ আমাৰ অসমৰ মধ্য আৰু নামনি অসমত আটাইতকৈ বেছি সাউথ সালমাৰা ধুবুৰী আদি জিলাত 50%তকৈও অধিক ছোৱালী 18 বছৰ বয়সতে বিবাহপাশত আবদ্ধ হয় আৰু বহু সময়ত আমি দেখা পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ যিটো আমি প্ৰায়ে সমীক্ষা চলাই থাকোঁ 12-13 বছৰতে তেওঁলোক সন্তানৰ মাতৃ হয় আমি বিভিন্ন সময়ত আইনৰ দ্বাৰা ব্যৱস্থা লৈছোঁ কিন্তু আমি বিশ্বাস কৰোঁ যে ৰেষ্ট্ৰিক্টিভ যিবিলাক আমাৰ পলিচি আছে যে আমি পস্কো এক্টত বিচাৰ কৰিম আমি বিভিন্ন সময়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিম কিন্তু এই সকলোবোৰৰ ভিতৰতো আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা যদি এগৰাকী ছোৱালী শিক্ষাৰ যিটো স্পেচ তাক যদি আমি এটা বছৰো বঢ়াব পাৰোঁ 2 বছৰো বঢ়াব পাৰোঁ 3 বছৰো বঢ়াব পাৰোঁ তেতিয়াহ'লে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰোঁ টিনেজ প্ৰেগনেন্সি যিটো সৰু বয়সতে গৰ্ভৱতী হয় তাকো আমি ৰোধ কৰিব পাৰোঁ আৰু ছোৱালীসকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰোঁ দুৰ্ভাগ্যক্ৰমে হওক যে আমাৰ ৰাজ্যত বহু চৰকাৰ আহিছে গৈছে কিন্তু ছোৱালীসকলক কেন্দ্ৰ কৰি আজিলৈকে চৰকাৰসমূহে এনে ধৰণৰ কোনো ইণ্টাৰভেনশ্যন বা হস্তক্ষেপৰ কথা চিন্তা কৰা নাছিল আমি নীৰৱে মানি লৈছিলোঁ যে কম বয়সতে বিয়া হয় দেউতাক মাকে বিয়া দিয়ে আমিও কি কৰিম আমি আমাৰ ইয়াত ভূমিকা কি অৰ্থাৎ এটা ডাঙৰ সামাজিক সমস্যাক আমি নীৰৱে স্বীকাৰ কৰি লৈছিলোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা হাতত লোৱা নাছিলোঁ এতিয়া আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ সমস্যা কি বিদ্যালয় পৰ্যায়লৈকে 10মান শ্ৰেণীলৈকে শিক্ষাৰ সাৰ্বজনীন হৈছে আৰু প্ৰতি বছৰে প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় বহে অথবা ক্লাছ 10লৈকে তেওঁলোকে পঢ়া শুনা কৰে ই আমাৰ জন্মৰ হাৰৰ লগত অলমোষ্ট ইকুইভেলেন্ট অসমত 6 লাখ 6.5 লাখ সন্তানৰ জন্ম হয় আৰু 3 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকলৈকে পঢ়ে তেতিয়ালে 80% to 85% ছোৱালীয়ে 10মান শ্ৰেণীলৈকে পঢ়ে মেট্ৰিক তাতকৈ অলপ কম দিয়ে আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি যায় ইয়াৰ দুটা কাৰণ হৈছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক ক্লাছ 10লৈকে পঢ়া স্কুলখনতে নাথাকে সেই কাৰণে তেওঁলোকৰ ডিসলোকেশন হয় অৰ্থাৎ য'ত মই ক্লাছ 10লৈকে পঢ়ো তাত মই 11লৈকে পঢ়িব নোৱাৰো মই মহাবিদ্যালয়লৈকে যাব লাগে কলেজ আৰু বৰ্তমান আমি হায়াৰ সেকেন্ডাৰী স্কুলবিলাকৰ সংখ্যা বঢ়াইছো যদিও এতিয়াও হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী স্কুলৰ সংখ্যা সমানুপাতিক হোৱা নাই আমি এটা প্ৰচেষ্টা চলাই আছো আৰু ই সম্পূৰ্ণভাৱে হাই স্কুলতে হায়াৰ সেকেন্ডাৰী পঢ়াৰ যিটো ব্যৱস্থা ই আৰু 3-4 বছৰ প্ৰয়োজন হ'ব কলেজসমূহ যদি আমি চাওঁ যে হাই স্কুলখনৰ পৰা 10 12 13 14 15 কিলোমিটাৰ দূৰত থাকে আৰু বহু সময়ত
কলেজসমূহ সাধাৰণতে চহৰ কেন্দ্ৰিক সৰু সৰু চহৰবিলাকতে হওক বা গুৱাহাটীতে হওক নামভৰ্তিকৰণৰ বাবে প্ৰথম আমাৰ যিটো ধাৰণা সেই ধাৰণাত এভাৰেজ 15,000 টকা এগৰাকী ছোৱালীক বা ল'ৰাক নামভৰ্তিকৰণৰ বাবে লাগে সাধাৰণতে দৰিদ্ৰ পিতৃ মাতৃয়ে একেলগে 15,000 টকা জমা কৰোঁতে অসুবিধা পায় প্ৰথম প্ৰতিবন্ধকতাটো আহে যে নামভৰ্তিৰ কাৰণে আমি প্ৰয়োজনীয় পুঁজি ক'ত পাম 2016 চনত আমি অসম চৰকাৰে নামভৰ্তি বিনামূলীয়ালৈকে আমি ৰূপান্তৰ কৰিছিলোঁ কৰবাত দুই এটা অভিযোগ থাকিলেও কোনোবাই বহু সময়ত কয় যে আমাৰ স্কুলত 600 টকা লৈছে 1000 টকা লৈছে কিন্তু 15,000 টকাৰ তুলনাত 600 টকা বা 1000 টকা ই এটা উন্নত এটা আমাক পৰিৱেশ দিছিলে তাৰ পিছত সেমিষ্টাৰবিলাকত নামভৰ্তি কৰোঁতে প্ৰয়োজন হোৱা পুঁজিও বা নামভৰ্তিকৰণৰ বাবে প্ৰয়োজন হোৱা পুঁজিও আমি ৰেহাই দিছিলোঁ এই দুইটা ব্যৱস্থাৰ ফলত আমাৰ প্ৰাৰম্ভিক যিটো বাধা আছিল সেই প্ৰাৰম্ভিক বাধাটো বহু পৰিমাণে আঁতৰি গৈছিলে সমৰ্থ পৰ্টেলৰ ৰূপায়ণৰ পিছত এতিয়া নামভৰ্তিকৰণটো বিনামূলীয়া কৰা আৰু সহজ হৈ গ'ল কাৰণ ই স্বচ্ছ আৰু এটা প্ৰত্যক্ষ এডমিশ্যন হ'ল কিমানে এডমিশ্যন লৈছে কোনে লৈছে গোটেই কথাখিনি সন্মুখত দেখা দি থকাৰ কাৰণে চৰকাৰেও সময়মতে নামভৰ্তিকৰণৰ পুঁজি মহাবিদ্যালয়সমূহক ঘূৰাই দিব পৰা হ'ল এইবাৰ আমি কঠোৰ পদক্ষেপো লৈছোঁ অহাবাৰ আমি আৰু কঠোৰ পদক্ষেপ ল'ম আমি বিশ্বাস কৰোঁ যে নামভৰ্তিকৰণটো আমি 100% আমি বিনামূলীয়া কৰিবলৈ সক্ষম হ'ম ইয়াৰ পিছত ছোৱালীজনীৰ বাবে দ্বিতীয় প্ৰতিবন্ধকতা হ'ল যে ওচৰৰ চহৰখনত কলেজখন আছে প্ৰতিটো দিনেই চাইকেল এখন লৈ বা টমটম অটো ইয়াৰ জৰিয়তে ৰিক্সা ইয়াৰ জৰিয়তে স্কুললৈ কলেজলৈ আহিব লাগে যাতায়াতৰ খৰচ আৰু কলেজত অহাৰ পিছত দিনটো খোৱা বোৱা দেউতাক মাকে 50 টকাৰ পৰা 100 টকা এভাৰেজ ছোৱালীজনীক দিব লাগে আৰু যিটো বহু সময়ত দেউতাক মাকে দিব নোৱাৰে আৰু এই দুইটা হিচাপ কৰাৰ পিছত যে নামভৰ্তিকৰণৰ বাবে একেলগে ক'ত টকা দিম আৰু খোৱা বোৱা বা অহা যোৱাৰ ট্ৰেন্সপৰ্টেশ্যন কষ্ট আমি কেনেকৈ দিম এই দুইটা কথা যেতিয়া বিবেচনা কৰে আৰু প্ৰথম 3-4 মাহ কলেজত নামভৰ্তিকৰণৰ পিছতো ড্ৰপ আউট আৰম্ভ হয় আৰু লাহে লাহে আমি পুনৰ নেক্সট অপশ্যনটোলৈকে গুচি যাওঁ যে ছোৱালীজনী ঘৰত বহাই থকাতকৈ বিয়া দিয়াটোৱে উচিত নেকি অৰ্থাৎ সকলো পিতৃ মাতৃয়ে যেটো তেওঁলোকৰ ইজি অপশ্যনটোলৈকে গুচি যায় ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন এটা অস্ত্ৰ হ'ল স্কিল এডুকেশ্যন ছোৱালীসকলে প্ৰত্যেকৰ ঘৰত আৰ্থিক প্ৰতিবন্ধকতা থাকে কিন্তু ক্লাছ 11ৰ পৰাই আমি যদি স্কিল এডুকেশ্যন আৰম্ভ কৰিব পাৰোঁ তেতিয়া দেউতাক মাকে গম পাব যে এই বৃত্তিগত শিক্ষাই ছোৱালীজনীক এটা নিশ্চিত কৰ্মসংস্থাপন দিব গতিকে এছাম ছোৱালীয়ে দেউতাক মাকেও প্ৰেৰণা দিব যে তুমি এইখিনি শিকি লোৱা তেতিয়াও যেতিয়া স্কিলত সোমাই যায় তেতিয়াও বিয়া বাৰু অলপ দেৰিলৈকে বা ডেফাৰ হৈ যায় আনটো হ'ল যে কলেজত পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি যদি চৰকাৰে এটা নিৰন্তৰ আৰ্থিক সাহায্য দিব পাৰোঁ দেউতাক মাকৰ বোজ যদি কমাব পৰা যায় তেতিয়াহ'লেও আমি ভাবোঁ যে ড্ৰপ আউট আৰু এডমিশ্যনত আমি প্ৰেৰণা যোগাব পাৰোঁ এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু BEd প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছোঁ যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই তিনিখন ফৰ্ম হায়াৰ সেকেন্ডাৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছো যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন MSCৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ BEd হায়াৰ সেকেন্ডাৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছোঁ ফৰ্মত একোৱে নাই কোন সনত পাস কৰিলো কোট এডমিশন ললো কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচাৰা নাই ফটোষ্টেট বিচাৰা নাই এটেচ কপি বিচাৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচাৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ কতো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনে ধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে গতিকে ইয়াত ভলেন্টিয়াৰলি অপ্ট আউট আছে চৰকাৰে কাকো বাদ দিব বিচৰা নাই কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছোঁ এতিয়া প্ৰশ্ন আহিব যে সেকেন্ড ইয়াৰত আমি পাম নে নাই সেকেন্ড ইয়াৰত আমি পাম তাত খালি সৰু দুটা আমি কণ্ডিশ্যন আছে যে ছোৱালীজনীয়ে এটা পাৰ্চেণ্টেজ এটেণ্ডেঞ্চ সদায় লাগিব আমি তাক ধৰি দিম যেটো কলেজত সাধাৰণতে এটো এটেণ্ডেঞ্চ লাগে পৰীক্ষা দিবৰ কাৰণেও আৰু ছোৱালীজনীৰ কোনো ধৰণৰ ক্যাৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব এই দুটাই সৰু এটা কথা যে তাত এটা ক্যাৰেক্টাৰ সাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত যেটো আমাৰ সাধাৰণতে প্ৰিন্সিপাল জনে দিয়ে ক্যাৰেক্টাৰ মানে সেই ক্যাৰেক্টাৰটোত আমি যাব খোজা নাই ক্যাৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি যে স্কুলত ৰেগুলাৰ নহয় কাবাৰ লগত কাজিয়া পেছাল লাগিছে যেটো আমি ৰেগিঙত জড়িত নহয় এই যিবিলাক এজন ষ্টুডেন্টৰ ক্যাৰেক্টাৰ ব্যক্তিৰ ক্যাৰেক্টাৰ নহয় যেটো ছাত্ৰ জীৱনৰ ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰটো আমি মেইনটেইন কৰিছো নাই ক্যাৰেক্টাৰ এজ এ ষ্টুডেন্ট এটেণ্ডেন্সটো ৰাখিছো নে নাই এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে সেকেন্ড ইয়াৰতো এই পুঁজি পাই থাকিব তাৰ পিছত থাৰ্ড ইয়াৰ পাব থাৰ্ড ইয়াৰতো পাই থাকিব যিসকলে ফোৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশন লৈছে তেওঁলোকে ফোৰ্থ ইয়াৰতো পাব আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব এই আঁচনিত মই আগতে কৈছো আমি কাকো বাদ নিদিও খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে গতিকে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ফোৰ্থ ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত
কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই অবভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে আৰু আমিও বিচাৰোঁ যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক দ্বিতীয়তে যিসকল ডেপুটেশ্যনত পঢ়ে বিএড বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে মন্ত্ৰী সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব কাৰণ স্কুটি আমি ৬০,০০০ টকা দিয়েই দিওঁ গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই আৰু বিয়া নহয় পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম যাতে আজি তেওঁলোকো আমাৰ মাজত আছে তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম আমি নৱেম্বৰৰ ৩০ তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম এতিয়া এই আঁচনিত কোনে কিমান টকা পাব যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত ১,০০০ টকাকৈ পাব তাৰমানে 10,000 rupees তেওঁলোকে পাব বাট পাৰ মান্থ ১,০০০ টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকো একাউণ্টটো বন্ধ হৈ যায় টকাটো পোৱাত অসুবিধা হয় গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে যেটো নো ইউৰ একাউণ্ট বুলি কয় তাৰ বাবে মই অনুৰোধ কৰিম স্নাতক প্ৰথম বৰ্ষত যিসকলে নাম ভৰ্তি কৰিব তেওঁলোকক আমি ১২৫০ টকাকৈ আমি দিম আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নাম ভৰ্তি কৰিব বা বিএডত যিসকলে তেওঁলোকে নাম ভৰ্তি কৰিব তেওঁলোকক আমি ২৫০০ টকা ২৫০০ টকা দিম অৰ্থাৎ ২৫০০ টকা মাহত পালে পিজি পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছো জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিওঁ কাৰণ সেইটো গৰম বন্ধৰ সময় ছোৱালীসকল ঘৰতে থাকে জুন জুলাইত নিদিওঁ বাকি 10 মাহ বা বছৰটোৰ বাকি 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান ধৰিম এই বছৰ মই আগতে কৈছো যে আমি 10 অক্টোবৰৰ পৰা আৰম্ভ কৰিব খুজিছো আঁচনিখন প্ৰথম মই আশা কৰোঁ যে আমি যাতে 10 অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আগষ্ট মাহৰ 30 তাৰিখৰ আগতে প্ৰপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে কাৰণ গোটেই ছেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশ্যনৰ কাৰণে লাগিব কিন্তু যদি কলেজৰ পৰা ছেপ্টেম্বৰত ফৰ্ম আহে তেতিয়া আমি নৱেম্বৰৰ 10 তাৰিখেহে আঁচনিখন ৰূপায়ণ কৰিব পাৰিম 10 তাৰিখ দিনটো কিয় 10 তাৰিখে আমি অৰুণোদয় দিওঁ পেঞ্চনো দিওঁ ইয়াৰ লগতে নিযুত মইনা আঁচনিখনৰো ধন তেওঁলোকে 10 তাৰিখে পাব পাৰিব মই আগতে কৈছো যে ফৰ্মখনত একোৱে নাই ফৰ্মখনত খালি নামটো দিব লাগে বিবাহিত অবিবাহিত লিখিব লাগে দেউতাকৰ নাম লিখিব লাগে নেম অফ ফাদাৰ লিখিব লাগে ৰিলিজন লিখিব লাগে মোবাইল নাম্বাৰটো দিব লাগে এড্ৰেছ দিব লাগে আধাৰ নম্বৰ দিব লাগে বিধানসভা সমষ্টিটোৰ নাম দিব লাগে কলেজখনৰ নাম দিব লাগে বিশ্ববিদ্যালয়খনৰ নাম দিব লাগে ৰেজিষ্ট্ৰেচন নম্বৰ দিব লাগে একাউণ্ট নম্বৰ দিব লাগে
অৰ্থাৎ আজি ইয়াতে গোটেই ছোৱালীসকল কলেজসমূহৰ ছোৱালী আজি আমাৰ লগত জড়িত হৈ আছে বহি লগে লগে লিখি দিব পাৰে খালি এক ৰাতি ঘৰলৈকে লৈ যাব লাগিব কাৰণ দেউতাক মাকৰ চহীটো লাগিব তাৰ পিছত প্ৰিন্সিপাল সকলে ভেৰিফিকেশ্যন কৰি আমাক ফৰ্মখন গটাই দিব আমি 30 আগষ্টৰ আগতে তেখেতসকলৰ পৰা আমি ফৰ্মখিনি সংগ্ৰহ কৰিম আৰু মই আগতে কোৱাৰ দৰে 10 অক্টোবৰ আৰু অত্যন্ত পলম হলে 10 নৱেম্বৰ যদি কিবা কাৰণত 10 অক্টোবৰৰ মাইলষ্টনটো আমি মিছ কৰোঁ তেতিয়াহ'লে আমি 11-12 অক্টোবৰত নকৰোঁ ইয়াক আমি আকৌ 10 নৱেম্বৰলৈকে লৈ যাম কিন্তু মই আশা কৰোঁ যে ম্যাক্সিমামে 10 অক্টোবৰতে আমি কৰি দিব পাৰিম কাৰণ আজি সেই কাৰণে আমি অসমৰ গোটেই কলেজসমূহত আমাৰ মন্ত্ৰীসকল উপস্থিত আছে বিধায়কসকল উপস্থিত আছে এই সংবাদ মেলখনো তেওঁলোকে প্ৰত্যক্ষ কৰিছে জিলাৰ উপায়ুক্তসকল উপস্থিত আছে কলেজসমূহত মহকুমাধিপতিসকল উপস্থিত আছে মই ভাবো যে আজি এই লেভেলত সচেতনতাটো হৈ যোৱাৰ পিছত আমাৰ বিশেষ অসুবিধা নহব মই শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছো যে অত্যন্ত কম সময়ৰ ভিতৰতে আজি এই আঁচনিটো আমি ৰাইজৰ সন্মুখলৈ উলিয়াই দিব পাৰিছো লোকসভা নিৰ্বাচনৰ সময়ত চৰকাৰখন স্বাভাৱিক কাৰণত স্থবিৰ হৈ আছিল কিন্তু লোকসভা নিৰ্বাচনৰ পিছতে আমি চৰকাৰখনত গতি আনিবলৈ প্ৰচেষ্টা কৰিছো আৰু নিযুত মইনা আঁচনিখন ইমান কম সময়ৰ ভিতৰতে নীতি নিয়ম প্ৰস্তুত কৰা বিত্ত বিভাগৰ অনুমোদন লোৱা কেবিনেটৰ অনুমোদন লোৱা ইমান কম সময়ৰ ভিতৰতে আঁচনিখন উলাই দিব পৰাটো শিক্ষা বিভাগৰ এক কৃতিত্ব মই শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছো ইয়াৰ লগতে মই অসমৰ শিক্ষক সমাজৰ পৰা এই আঁচনিখনৰ সফলতাৰ বাবে সহযোগিতা বিচাৰিছো আৰু সাংবাদিক বন্ধু বান্ধৱীসকল ৰাইজৰ প্ৰতিনিধি আৰু এই আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু ছাত্ৰীসকলৰ পৰাও মই সহায় সহযোগিতা বিচাৰিছো